welcome back to my another video. As you can see, Christmas we are doing now. And what do you think about the different applications? Yes, brother, as far as I'm concerned, Merry Christmas. So, आपने के वीडियो देखा लगे साइड की को guys, আমি আহি হিয়া ডাউনটাউনৰ ৰাস্তা পাৰৰ আমি ক্ৰসিং কৰি ললো আমি যেহেতুকে হেড গণেশগুৰি ফালৰ পৰা আহিছিলো আৰু এতিয়া এফালে গৈ আছো চাইছো অকমান আগলৈ চামলৈ দেখুৱাই আছো আপোনালোকে ভিডিঅ'টো চাই থাকিব হেখলৈকে এতিয়া আমি আহিবলৈ ডাউনটাউনত সবে কেন্ডেল লগাইছে কেন্ডেল লৈ ল'ব লাগিছিলে সবে জ্বলাইছে ফটো লৈছো এখন এইটো চাম ফটো উঠি এখন ফটো মাৰি ইয়াতে এতিয়া ইয়া লাহে লাহে আন্ধাৰ হৈ আহিলে আৰু লাইটছবোৰ অন কৰিলে আৰু চাৰ্চৰ দৰ্জাখন অকমান দেৰিকৈ খুলি দিয়া হ'ব কিন্তু আমি যেতিয়ালৈকে নৰখোঁ ইয়াৰ পৰিৱেশখিনি অকমান দেখুৱাই দিছোঁ আৰু দেখিছে লাহে লাহে মানুহবিলাকৰ সমাগম ঘটিবলৈ ধৰিছে আচলতে পোহৰ ঢাকিবলৈ যথেষ্টখিনি মানুহ আহিছে আৰু এয়া আন্ধাৰ হোৱাৰ লগে লগে আৰু মানুহ হৈ গ'ল আৰু এতিয়া ইয়াৰ পৰা আমি ওলাই যাম ওলাই গৈ আমি যামগৈ চিটি চেণ্টাৰলৈ আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব হ'ব So yeah, Central Mall. এতিয়া আমি গৈ আছো সিটি সেন্টার দোকান পোহাৰবিলাক ইমান ধুনীয়াকৈ সজাই ক্ৰিসমাছ আহিলে দেখিছেনে আপোনালোকে বাৰু আৰু দেখি ভাল লাগি যায় সকলোফালে কালাৰফুল লাইট আৰু জামৰ কথাটো ক'ব নালাগে আজি যথেষ্টখিনি জাম হৈছে চাওক ৰাস্তাৰ পৰিৱেশ চাওক গাইজ স্কুটিখন মানে স্কুটিখন দে পাহৰি গৈছিলোঁ তুমি যে বাইক লৈছা হয় চ' গাইজ বাইকখন পাৰ্কিঙত থৈ আহিলোঁ আচলতে চিটি চেণ্টাৰৰ ভিতৰত বোলে বহুত পাৰ্কিং ফুল হয় তো এতিয়া আমি গৈ আছোঁ খোজকাঢ়ি দেউতা আন্ধাৰ লাইট নথকা জেগাত আন্ধাৰে হ'ব ক'ত গাড়ী ফলা দুটা গৈ আছো আৰু গৈ পাই আপোনালোকক দেখুৱাই আছো এইটো ঠিকে আছে আহি পালোঁ চিটি চেণ্টাৰ ভিতৰত জেগা লাইন হৈ গৈছে মস্ত দীঘল So finally guys, আমি ভিতৰত সোমালো আৰু বাহিৰত বহুতে লাইট হৈছিলে মানে মানুহ বহুত হৈ গৈছিলে তো সেইকাৰণে এতিয়া আমি ল'বা ৰ'বা
সিহঁতক এস্কিলেটাৰো ফুল চোৱা না চ' গাইজ ইয়াতে চাওকচোন মানুহ চাওক একেবাৰে ফুল হৈ গৈছে দেখিছা নাই এস্কিলেটাৰ এখন ফুল হৈ গৈছে একদম লৈছা ন গম পাইছো গৈ থাকা চিটি চেণ্টাৰখনো খুবেই ধুনীয়াকৈ সজাইছিলে আৰু প্ৰত্যেক বছৰে এইখন ভালকৈ সজায় আৰু দেখিবলৈ খুব ধুনীয়া লগা হৈছে আপোনালোকে দেখিলে নাযাওঁ আৰু বোলা গৈ থাকো আৰু এইফালে চিটি চেণ্টাৰত দেখিলোঁ ভাগ্যশ্ৰী জনপ্ৰিয় ইউটিউবাৰ আমি ইয়াৰ পৰা ওলাই যাম অকণমান ঘূৰিলোঁ চ' সেই গাইজ আমি চিটি চেণ্টাৰৰ পৰা আহিলোঁ আৰু আমি আহিলোঁ এতিয়া ৰুদ্ৰাক্ষত আহি এইফালে চাওক মৰম লগা দুটা চেণ্টাৰ আৰু আচলতে গাইজ দুজনী মোৰ ফ্ৰেণ্ড হয় দেই এইফালে চাওক মোৰ নাম মন্তি প্ৰিয়াৰ তাই তৃষ্ণা বৰ ভাল লাগি লগ পাই দুটাকে আমাৰো ভাল লাগি এইফালে দেখিলে চেণ্টা ক্লজক লগ পালে এইফালে বা ভিনদেউ আহি গ'ল আৰু মোৰ ভাইটিও আহি গ'ল এইফালে টিকলাও আহি গ'ল গোটেইকেইটা আহি গ'ল আৰু এতিয়া আমি ইয়াতে ভিতৰত সোমাম ভিতৰত চাওঁ কি কৰিছে নে এপাক সোমাই যাওঁ বোলো এতিয়া যোৱা মই তোমালোককে লৈছোঁ নিজে কম সেইফালে ছাৰে মুডটো অফ কৰি আছে কিহৰ কাৰণে বা আৰু আমি এতিয়া ভিতৰত সোমাই আছোঁ লাগিব এই চাইফালে মাজৰটো ইয়াতো গাইজ ব্যতিক্ৰম নহয় অকণমান সজাইছে এয়া ল'বই নাপালোঁ যোৱা এই দুটা আহি গ'ল ফটোটো উঠিলোঁ আৰু উঠি এতিয়া ইয়াতে ঘূৰি আছে চাবলৈ খেলি আছে কি হ'ল স্পনচাৰ কৰি আছে পইচা হ'ব চাগে চাগে যেটা চাওকচোন পুতলা সজাই থৈছে হেৰি আৰু এইফালে প'জ দিয়া দি আছোঁ এইফালে কেমেৰামেন এইকেইটা এটাকে মোক এৰি থৈ গোটেইকেইটা ওপৰত গুচি গৈছে একদম ফটা উলকেইটা তোমাৰতো ভালে লাগিছে নিশ্চয় এৰি থৈ গৈছে প্লেনিং নাযাওঁ মই ভয় অকণমান দেখুৱাই দিছোঁ আজি ফুৰি ক্ৰিছমাছ বুলি বঢ়িয়া লাগিল খুব ভাল লাগিলে ইমান ধুনীয়াকৈ সজাইছে আৰু এনেও লাইটছবিলাক দেখিলে ভালেই লাগে আজিৰ ভিডিঅ'টো ইমানখিনিতে শেষ কৰিম বুলি ভাবিছোঁ যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু আপোনালোকে ক'ত ক্ৰিছমাছ চাব গ'লে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব লগ পাম পুনৰ নতুন ভিডিঅ'ত থেংকছ ফৰ ৱাচিং